খবৰ নিশ্চয় ভাল সকলোৰে সদায় ভালে থাকক সুখী থাকক আনন্দময় হৈ থাকক আৰু আপোনালোক যদি নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক বাটন এটা টিপি দিয়ক আৰু বেল আইকনটো টিপি দিবলৈ নাপাহৰিব যি আছে সব টিপি দিয়ক ঠিক আছে মই ইউটিউবত একেবাৰেই নতুন ভিডিঅ' বনোৱাত একেবাৰে কেঁচা মই একো ভালকে ভিডিঅ' বনাবই নাজানো কথাবোৰো ধুনীয়াকৈ ক'ব নাজানো না উপস্থাপন কৰিব জানো তথাপিও আপোনালোকে মোক দিহা পৰামৰ্শ দি আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ মোৰ ভুলবোৰ দেখুৱাই দিব মই কি কৰিব লাগে কেনেকৈ কৰিব লাগে মোক কমেণ্টত জনাব তেতিয়াহে মই ভালকৈ আৰু কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোকৰ মৰম আশীৰ্বাদৰ খুবেই প্ৰয়োজন সেইকাৰণে আপোনালোকে মৰম আশীৰ্বাদ দি থাকিব আৰু মোৰ পিছে মাতটো অকণমান ভঙা এতিয়া ভঙা নহয় মোৰ জন্মগত মাত ভঙা সেইটো কাৰণে মই মোৰ মাতটো ভঙাভাৱে মই ধুনীয়াকৈ শুৱলাকৈ ক'ব নোৱাৰোঁ তাৰ বাবে মই বহুত দুখিত কিন্তু আপোনালোকে বুজি পাব এইটো মোৰ ওপৰত থকাজনে দিয়া মাত মইনো কি কৰিম মই ইয়াত সলনি কৰিবও নোৱাৰোঁ যিমান চেষ্টা কৰিলেও সৰুৰে পৰা বহুত দুখী আছিলোঁ কিয় মোৰ মাতটো ভঙা চবৰে মাতবোৰ শুৱলা মোৰ মাতবোৰ কেলে ভঙা মায়ে কৈছিলে তই তোক বেছিকৈ ভাল পায় সেইকাৰণে তোক স্পেচিয়েল কৰি মাতটো দিছে সকলোৰে নিচিনাকৈ নাই দিয়া সেইটোকে মানি আগবাঢ়ি আছিলোঁ কিন্তু এতিয়া চবৰে মাতবোৰ ইমান শুৱলাকৈ শুনি শুনি মোৰ কেতিয়াবা খুব বেয়া লাগে যে মই ইমান ধুনীয়াকৈ ক'ব নোৱাৰোঁ মোৰ মাতটো মিঠা নহয় তথাপিও আপোনালোকৰ মৰম আশীৰ্বাদ দিব বুলি মই আশা ৰাখিলোঁ আৰু বাকী কওক আপোনালোকৰ কেনেকুৱা খা খবৰ বাকী বিহু কেনেকুৱা গ'ল মই ঘৰৰ পৰা বহুত দূৰত বিহু এনেকৈয়ে গ'ল এইবাৰ মই নিজে অকণমান চেষ্টা কৰিছিলোঁ লাড়ু পিঠা বনাবলৈ তেনেকৈয়ে লাড়ু পিঠা বনাই এইবাৰ মই অকলে বিহু মানে উদযাপন কৰিলোঁ তথাপিও ভাল লাগিল মই ইয়াত নিজৰ ধৰণে অকণমান লাড়ু পিঠা বনালোঁ আমাৰ যে ভাপত দিয়া পিঠা সেয়া প্ৰেছাৰ কুকাৰত কাগজৰ কাপত বনাই পেলাই লগৰ সমনীয়াক খুৱাইছোঁ সিহঁতে খুব মজা পাইছে আৰু নাৰিকলৰ লাড়ু আৰু ভজা পিঠা আমাৰ যোনটো বৰপিঠা গুড়েৰে বনাওঁ সেইটো খুৱাইছোঁ সিহঁতে খুবেই মজা পাইছে ইয়াত খাই পেলাই কাৰণ ইয়াত নাজানে নহয় তথাপিও বনাই খুৱাব চেষ্টা কৰিছোঁ কিন্তু মাহঁতৰ নিচিনা ধুনীয়াটো আৰু বনাব নোৱাৰোঁ মই যিখিনি পাৰিছোঁ সেইখিনি বনাই ইয়াত খুৱাইছোঁ এনেকৈ বিহুটো পাৰ কৰিলোঁ বাৰু আৰু এটা কথা মই নতুনকৈ চুলিখিনি হাইলাইট কৰিছোঁ বৰ মন গৈছিল সকলোকে দেখি সেয়া কৰিলোঁ কিন্তু এতিয়া মই নিজে আইনাখন চালে মোক খুব ফাপৰি লাগিছে আপোনালোকে কমেণ্টত জনাওক না মোক বহুত বেয়া লাগিছে নেকি বাৰু নে ভাল লাগিছে কমেণ্টত জনাব দেই আৰু মই কিনো ক'ম আজি বিশেষ একো নাই এইখিনিয়ে কথা পাতিম বুলি আজি আহিছিলোঁ মোৰ মাতটোৰ বিষয়ে মই চুলিখিনি হাইলাইট কৰিলোঁ সেইখিনি জনাবলৈ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু দেই আৰু লাইক বাটনটো টিপি দিব তেতিয়াহে মই আকৌ আগুৱাই যাবলৈ সক্ষম হ'ম আপোনালোকৰ মৰম আশীৰ্বাদৰ যোগেৰে প্লিজ দেই মই মাতটো ভঙা বুলি আকৌ মোৰ ভিডিঅ'কেইটা লাইক নকৰাকৈ নাথাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ লাইক বাটনটো টিপি দিব বেল আইকনটো টিপি দিব আপোনালোকৰ মৰম আশীৰ্বাদৰ যোগেৰে মই আগুৱাই যাব বিচাৰিছোঁ আপোনালোকে দিব বুলি মোৰ দৃঢ় বিশ্বাস আজিৰ বাবে ধন্যবাদ বাই বাই